নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো যোৱা 31 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা আসাম টেট পৰীক্ষাৰ ইউপিৰ ইংৰাজী বিষয়ৰ সম্পূৰ্ণ 30টা প্ৰশ্নোত্তৰ। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, প্ৰশ্ন আহিছিল এনে ধৰণৰ: ডেছ গংগাজ ফ্ল'জ ডাউন ডেছ হিমালয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য গংগাজ ফ্ল'জ ডাউন দ্য হিমালয়া। অৰ্থাৎ অপশ্যনত থকা দা আৰু দা এইটোৱে হ'ব শুদ্ধ অপশ্যন। তাৰপিছত আৰু এটা প্ৰশ্ন আহিছিল: অইল ইজ এ ফেটি ছাবষ্টেন্স, অইল ইয়ৰ অউন মেচিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথম বাক্যটো নাউন আৰু দ্বিতীয়টো ভাৰ্ব, অৰ্থাৎ নাউন আৰু ভাৰ্ব যিটো অপশ্যন আছিল সেইটোৱে শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন: আই হেভ নট চিন হিম চিন্স মানডে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এডভাৰ্ব আৰু প্ৰিপজিশ্যন যিটো অপশ্যনত আছিলে সেইটোৱে শুদ্ধ হ'ব। তাৰ পৰৱৰ্তী প্ৰশ্ন: ডেছ নিউটন কেনট বি ডেছ মিল্টন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নিউটন কেনট বি দ্য মিল্টন। গতিকে এ আৰু দ্য যিটো অপশ্যনত আছিল সেইটোৱে শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন: আৱাৰ টিচাৰ মাষ্ট বি ডেছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লিচেন টু। পৰৱৰ্তী প্ৰশ্ন: ডেছ মোৰ ডেছ মেৰিয়াৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দ্য মোৰ দ্য মেৰিয়াৰ, অৰ্থাৎ যিটো অপশ্যনত দ্য আৰু দ্য আছিলে সেইটোৱে শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন: দ্য অফিচাৰ টুডে ইনগুৰেটেড অন এক্সিবিশ্যন ৱেৰ ৱৰ্ক অফ লোকেল আৰ্টিষ্ট ডেছ অন ডিছপ্লে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উইল বি। পৰৱৰ্তী প্ৰশ্ন: মাদাৰ লুক আফটাৰ হাৰ চাইল্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টেক কেয়াৰ অফ। পৰৱৰ্তী প্ৰশ্ন: লিচেনিং এণ্ড ৰিডিং আৰ ডেছ স্কিলছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিচেপ্টিভ। পৰৱৰ্তী প্ৰশ্ন: দ্য ডিফাৰেঞ্চ বিটুইন এছেছমেণ্ট এণ্ড ইভালুৱেশ্যন ইজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্টাৰপ্ৰিটিং ইনফৰ্মেশ্যন অন দ্য বেচিছ অফ ইফেক্টিভনেছ অফ দ্য প্ৰগ্ৰাম। পৰৱৰ্তী প্ৰশ্ন: ডাইৰেক্ট ইনষ্ট্ৰাকশ্যনছ ৰেফাৰ্ছ টু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টিচিং ৱৰ্ডছ এণ্ড মিনিং। পৰৱৰ্তী প্ৰশ্ন: দ্য গাৰ্ল অলৱেজ হেং এৰাউণ্ড হাৰ মাদাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰিমেইনছ নিয়েৰ। পৰৱৰ্তী প্ৰশ্ন: ৰিউটাৰ্ছ ৰিপৰ্টেড টকিঅ' ডেছ বাই দ্য ষ্ট্ৰংগেষ্ট কুৱেক অফ দ্য ৱৰ্ল্ড য়েষ্টাৰডে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱাছ ৰক। পৰৱৰ্তী প্ৰশ্ন: হি প্লিডেড ফৰ হিজ ইন'চেন্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিম্পল চেণ্টেন্স। পৰৱৰ্তী প্ৰশ্ন: আই শ্বেল ৱেইট টিল ইউ ডেছ ইয়ৰ লাঞ্চ ইফ ইট ডেছ উই শ্বেল গেট ৱেট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফিনিছ আৰু ৰেইনছ, অৰ্থাৎ প্ৰথম বাক্যটোত আছিলে আই শ্বেল ৱেইট টিল ইউ ফিনিছ ইয়ৰ লাঞ্চ, তাৰ পিছৰ বাক্যটো হ'ব ইফ ইট ৰেইনছ উই শ্বেল গেট ৱেট। গতিকে ফিনিছ আৰু ৰেইনছ যিটো অপশ্যনত আছিলে সেইটোৱে শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন: জাভেদ ডেছ আফটাৰ নাজায়াৰ কেম হোম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হেড গান। পৰৱৰ্তী প্ৰশ্ন: এ ছং ডেছ বাই হাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱাজ ছাং, অৰ্থাৎ এ ছং ৱাজ ছাং বাই হাৰ। পৰৱৰ্তী প্ৰশ্ন: ডেছ উই লিভ দ্য হাউচ দেন ইট বিগান টু ৰেইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ন' চুনাৰ ডিড। পৰৱৰ্তী প্ৰশ্ন: মেৰী উইল বি হিয়াৰ ৱেন চি ডেছ হাৰ ৱৰ্ক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফিনিছেছ, অৰ্থাৎ মেৰী উইল বি হিয়াৰ ৱেন চি ফিনিছেছ হাৰ ৱৰ্ক। পৰৱৰ্তী প্ৰশ্ন: ডেছ ইউ হেভ ডান ৱেল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰেভো। পৰৱৰ্তী প্ৰশ্ন: ডেছ ষ্ট্ৰং হি মে বি কেনট ডু দিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হোৱাট এভাৰ, অৰ্থাৎ হোৱাট এভাৰ ষ্ট্ৰং হি মে বি কেনট ডু দিছ। পৰৱৰ্তী প্ৰশ্ন: ডিপ প্ৰচেছিং মিনছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱৰ্কিং উইথ ইনফৰ্মেশ্যন এট এ হাই কগনিটিভ লেভেল। পৰৱৰ্তী প্ৰশ্ন: হি হেজ ডেছ মেনি হাৰ্ডশ্বিপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গন থ্ৰু, অৰ্থাৎ হি হেজ গন থ্ৰু মেনি হাৰ্ডশ্বিপ। পৰৱৰ্তী প্ৰশ্ন: দ্য ষ্টুডেণ্ট ৰিপ্লাইড ডেট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব প্ৰনাউন্সিয়েশ্যন ৱাজ দ্য মষ্ট ডিফিকাল্ট ফৰ হিম। পৰৱৰ্তী প্ৰশ্ন: আইদাৰ হি ইজ মেড অৰ হি চাইন্স মেডনেছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কম্পাউণ্ড। পৰৱৰ্তী প্ৰশ্ন: ৰিং দ্য বেল
use intensively. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব the bell rang loudly. পৰৱৰ্তী প্ৰশ্ন a dash qualifies anything except a noun or a pronoun. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব adverb. পৰৱৰ্তী প্ৰশ্ন strong verbs are called dash verbs as they are changed not in a regular way. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব irregular. পৰৱৰ্তী প্ৰশ্ন if I dash you I should not do that. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব were অৰ্থাৎ if I were you I should not do that. পৰৱৰ্তী প্ৰশ্ন তথা অন্তিম প্ৰশ্নটো হৈছে authorities said that 150 workers dash in Afghanistan by the regiment. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব have been kidnapped. অৰ্থাৎ authorities said that 150 workers have been kidnapped in Afghanistan by the regiment. বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিল পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ